নিতুমণি দা কৈছো। নিতুমণি দা নমস্কাৰ। নমস্কাৰ। হয়, মই ধুবুৰী জিলাৰ পৰা বিতুপন পেগুৱে কৈছিলো। কওকচোন। আপোনাৰ এই কালিৰ আলোচনাটোত এটা বিষয় এটা ওলাই আছে, এইটো ভুল ব্যাখ্যা হৈছে। মই গম পাইছো। হয় হয় মোক কৈছে এইটো বস্তুটো ভুল ব্যাখ্যা কৰিছে মানে মানুহবিলাকে। কথাটো তেনেকুৱা নহয়। হয় হয় মানে মই আপোনাৰ মানে মোক বেয়া লাগিছে এইটো কাৰণে মই কৈছো বেলেগ অৰ্থত আৰু মানুহে ব্যাখ্যা কৰিছে বেলেগ ধৰণে। হয় হয় নাই মই গোটেই কথাখিনি মই বুজি পাইছো বাৰু, যে আচলতে গোটেই কথাখিনি মই আপোনাক ভাল পোৱাৰ কাৰণে মই ফোন কৰিলো আপোনাক। কথাখিনি আপোনাৰ মুখেৰে শুনোচোন। মই আপোনাক কৈ দিওঁ শুনক। মানে হয় হয় কোনো আৰ বেৰ নোহোৱাকে যিটো তাৰ আচল অৰ্থ, আচল সত্যটো হয় মই কৈছো। ভিডিঅ'টোত যি ধৰণে মানে ছোৱালীজনীক উপস্থাপন কৰিছে ভিক্ষাৰীৰ ৰূপত, হয় হয় সেইটো কথা আমি নিজেও অপোজ কৰিম বা আমি নিজেও সেইটো কথা মই সেইটো কথা কৈছো যে মাজুলীৰ ইতিহাসত তেনেকুৱা ভিক্ষাৰী ক'তো নাই। তাৰমানে মই সেই প্ৰসংগত কবলৈ গৈ মই কৈছো যে মাজুলীত হয়তো কোনোবাই ভিক্ষা কৰি খাব পাৰে বা ভিক্ষাৰী থাকিব পাৰে, আনকি কোনোবা মিচিং মানুহো ভিক্ষা কৰি খাব পাৰে। সেই শব্দটো মই এইটো কাৰণেহে কৈছিলো। সেইটোতো হয়, কিন্তু মিচিং শব্দটোৱে আহি যোৱাৰ কাৰণে। কিন্তু নিতুমণি দা মিচিং শব্দটো আচলতে সেইখিনিত আপোনাৰ অকণমান হৈছে নেকি? মই সেইটোকে কৈছো। মই কিয় কৈছিলো জানেনে মিচিং শব্দটো? যে তাৰ যিহেতু আটাইতকৈ শক্তিশালী মাজুলীৰ জনগোষ্ঠীটোৰ ভিতৰত শক্তিশালী জনগোষ্ঠী হৈছে মিচিং মানুহ। হয় হয় আৰু মিচিং মানুহে খুব কষ্ট কৰি খায়। তাৰমানে কষ্ট কৰি খায়। তেওঁলোকে আজিলৈকে ভিক্ষা খুজি পোৱা নাই। সেইটো সকলোৱে জানে। মই এইটোকে কলো যে কিমান কষ্ট কৰি খায়। সেই কষ্ট কৰি খোৱা মানুহখিনিয়ে যদি কোনোবাই যদি কেতিয়াবা ভিক্ষা খুজি খাবলগীয়াও হয়, সেই পৰ্যায়ত নাখায়। তাৰমানে মই সেই কথাটো কৈছো যে তেনেকে মানুহক ফাঁকি দি পেলাই মানে এনেকুৱা মুখা পিন্ধি বা কিবা এইবোৰ মানে নিজক ঢাকি ৰাখি সেই পৰ্যায়ত অন্ততঃ দৰিদ্ৰ হলেও দুখীয়া হলেও মই সেইটো মিনিঙতহে কৈছিলো। তাৰমানে যে ঠিক আছে, নিশ্চয় আপুনি অনাগত দিনত যেতিয়া এনেকুৱা বিষয় আলোচনা কৰিব, আপোনাৰ নিজৰ আজি যিখিনি মোক ক'লে এই বিষয়টো আপুনি যদি আপোনাৰ মুখেৰে যদি ৰাইজক কয়, তেতিয়া হয়তো আমাৰ মিচিং মানুহখিনি অন্ততঃ ভাল পাব। আৰু বিশেষকৈ বহুতে আজি আমি আলোচনাও কৰি আছো যে নিতুমণি দাই আমাৰ মিচিং শব্দটো কিয় প্ৰয়োগ কৰিলে। সেইকাৰণে নহয়, মই আপোনাক কলো মই মিচিং শব্দটো মই অকল সেইকাৰণেহে কৈছো যে মিচিং মই কথা এটা পাতি আছো অকমান। মই আপোনাক সেইটোকে কৈছো যে মই এইটো কাৰণেহে কৈছিলো যে তাত বাকী জনগোষ্ঠী মানুহতকৈ হেল্ল' সেৱা কৰিব। আচলতে নেটৱৰ্কটো মানে খুব প্ৰব্লেম দি আছে। মই বৰ ভিতৰুৱা জেগাত আছো। নাই একো নাই, মই কোৱা নাই, মাৰি আছো আপোনাক। নহয়, মই আপোনাক কৈছো সেইটোহে যে তাত যিহেতু সৰ্বাধিক মানুহ থকা জনগোষ্ঠীটো হৈছে মিচিং। গতিকে স্বাভাৱিকতে মই সকলো মানুহৰ কথা নকৈ মই মিচিং জনগোষ্ঠীটোৰ নামটো সেইকাৰণেহে লৈছিলো যে তাত কিমান কষ্ট কৰি খালেও মানে মিচিং মানুহ ভিক্ষা কৰি খালেও অন্ততঃ সেই পৰ্যায়লৈ নাযায়। তাৰমানে বুজি পাইছে? মানে যদি খাব লগা হয়ও তাৰমানে সেই পৰ্যায়ত গৈ তাৰমানে মিচিং মানুহেও আনকি সেই কামটো নকৰে। নিশ্চয় নিশ্চয় মিচিং মানুহখিনিৰ কথাখিনি মই আপোনাক কবলগীয়াতো নাই, আপুনি গোটেইখিনি কথা জানেই। আৰু ইমান মানে মিচিং মানুহৰ ইমান মৰম আবেগ বহুত খিনি সোমাই থাকে, কষ্টটো আৰু থাকেই। আৰু মিচিং আপোনাক এটা কথা কওঁ শুনক, মই মিচিং মানুহৰ বসতি থকা অঞ্চলৰ ল'ৰা, মই নাৰায়ণপুৰৰ ল'ৰা। গম পাইছো। আমাৰ তাত মিচিং দেউৰী বহুত মানুহ আছে। মোৰ লগতো মিচিং ল'ৰা তেওঁলোকে পঢ়িছে। বুজি পাইছে? গতিকে তেওঁলোকে জানে মই কি ল'ৰা, মই কি এইবোৰ জাত পাত এইবোৰ বিচাৰ কৰো নে নকৰো এইবোৰ জানে। মই সেইচব মানুহ নহয়েই। তাৰমানে কোন মিচিং, কোন বড়ো, কোন দেউৰী এইবোৰ মই বিচাৰ কৰা মানুহ নহয়। নিশ্চয় নিশ্চয় ময়ো বিচাৰো যাতে আমাৰ এনেকুৱা এটা নহয়। আৰু আপোনাক মই এই ফোন যোগেদি মই এটা কথা ক'ম যে আপুনি ভৱিষ্যতে এনেকুৱা আলোচনা কৰিলে আপুনি আপোনাৰ মনৰ কথাখিনি যাতে মিচিং সকলক যাতে মই তেনেকে কৰা নাই বুলি মই এটা ৰিকুৱেষ্ট কৰিছো। মই আপোনাক কওঁ শুনক, আপুনি এইখিনি কথা কৈছে যে মই কওঁ যে
কোনোবাই এতিয়া যদি মোৰ প্ৰতিটো কথাই যদি ভুল ব্যাখ্যা কৰে হয় হয় তেতিয়াতো মোৰ উপায় নাই ন। মাজতে এতিয়া জুবিনৰ কথা এটাক লৈ খুব ভুল ব্যাখ্যা কৰিছে, হয় হয় যিটো মাজতে বৰষাৰ কথা এটাক লৈ ভুল ব্যাখ্যা কৰিছে, উম সেইটোতো এতিয়া বৰষাই মোক নিজে সুধিবলৈ দিয়া কথা। তাৰপিছত বৰষাক মই সুধিছো, বৰষাই য'ত মোক সুধিবলৈ দিছে হয় হয় ত'ত বৰষাই বেয়া পোৱা নাই, বাকী মানুহে মোক এতিয়া ছচিয়েল মিডিয়াত ফালি আছে। এতিয়া মই কি কৰিম? এতিয়া জুবিনক সৌ সিদিনাখন যিটো কথা সুধিলো, জুবিনক মই মোৰ ৰুমত সুধি লৈছো, জুবিন মই তোমাক সেইটো সুধিম নে? হয় কি কৈছে সুধিবা। হয় য'ত জুবিনে বেয়া পোৱা নাই তত মানুহে বেয়া কৰিছে, এতিয়া মানুহে মোক ফালি আছে, মই কি কৰিম কওক? হয় 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 ভুলকে মানুহে হেৰি কৰিছে। সেইটোৱে মানুহৰ এই কথাটো আচলতে আপোনাৰ তেনেকুৱা। মনৰ এই যিখিনি বস্তুটো আপুনি আপোনাৰ প্ৰকাশ কৰিব ললে সেই প্ৰকাশ ভংগীটো আচলতে ক'ৰবাত মানে হেৰি হৈ গ'ল, সেইটো মানুহবোৰো বুজাত অসুবিধা হৈছে বা হেৰিও হৈছে, তাতে অলপমান হেৰি হৈছে আৰু। কিন্তু সেইখিনি মানুহে কিয় মনত নেপেলালে? আলি আই লৃগাং মইহে গৈ পেলাই কৰিছিলো, একমাত্ৰ এডিটৰ মই, য'ৰ পৰা মই লাইভ কৰিছো। কিন্তু আমি এতিয়া দিচাংমুখত সেই ডিচেম্বৰ মাহৰ জানুৱাৰী মাহৰ মোৰ ঠাণ্ডাত ৰাতি যে 3:30 4টালৈকে মিচিং জনগোষ্ঠীৰ মাজত থাকি মই যে অকল মিচিং জনগোষ্ঠীৰ মানুহৰ কৃষ্টি সংস্কৃতি গোটেইবিলাক যে মই গোটেই পৃথিৱীত দেখুৱাইছিলো, সেইবোৰ কথা কিয় পাহৰি গ'ল তেনেহলে? কোনে দেখুৱাইছিল? আপুনি মোক কওক। মোক পাত দি সেইকাৰণে আপুনি সেইটো কাৰণে আপুনি আমাৰ মাজত মানে হেৰি ভাল, আৰু আমি সকলোৱে আপোনাক ভাল পাওঁ। এইখিনিতে আৰু এটা কথা কওঁ, যাওঁ নেকি? হয়, আলি আই লৃগাংটো লৈ পেলাই মই এটা কথা কওঁ, আপুনি যদি পাতিছে, কিন্তু অসমৰ বৃহত্তৰ জনগোষ্ঠীয় মানে মানুহবোৰৰ ভিতৰত মিচিং জনগোষ্ঠী, কিন্তু আলি আই লৃগাঙৰ দিনটো কিন্তু চৰকাৰীভাৱে যিমানবোৰ স্বীকৃতি পাব লাগিছিলে সেই বিষয়টো কিন্তু পোৱা নাই। মই এইটো আপোনাক নিজে আলি আই লৃগাঙক কৈছো। এই বিষয়টো আপোনাক মই আকৌ এবাৰ কলো, ৰিকুৱেষ্ট কৰিছো। আমি সকলোৱে দল সংগঠনবোৰো আমিও কৈ থাকো, বহুত খিনিও কৈ থাকো। আপোনালোকৰ আলি আই লৃগাঙত মই নিজে যেতিয়া 2-3 বাৰ গৈছো ন, আৰু এবাৰতো মই নিজে অনুষ্ঠান কৰিছো আলি আই লৃগাঙৰ পৰা, মই নিজে কৰিছো, নিজে মই এংকৰ হৈছো তাত গৈ। আৰু তেতিয়াতো মই নিজে কৈছো এই কথাটো যে আজি সৰস্বতী পূজাক লৈ বন্ধ দিয়ে গোটেই হেৰিয়াত। সেইটোৱে আৰু সৰস্বতী পূজা আজি বন্ধ হয়, কিয় আলি আই লৃগাংটোক লৈ কিয় চৰকাৰে মানে হেৰি পাতিব নোৱাৰে? আলি আই লৃগাং চৰকাৰীভাৱে কিয় পাতিব নোৱাৰে? মানে মই নিজে কৈছো। কিন্তু আমি মানে বহুত দুখিত আৰু এই বিষয়টোক লৈ পেলাই বন্ধৰ বিষয়টো, বন্ধ বুলি নহয়, বন্ধটো আমি পাম বুলি সেইটো নহয়, আচলতে স্বীকৃতিটো অলপ চৰকাৰীভাৱে পাব লাগিছিলে, সেইটো আমি ভাবো। বৃহত্তৰ আজি অসমখন এখন কৃষি প্ৰধান দেশ, কৃষিৰ লগত জড়িত মিচিংসকল আটাইতকৈ বেছি কষ্ট কৰা এটা জনগোষ্ঠীয় মানুহ, আৰু তাৰ তেনে ক্ষেত্ৰত আপোনালোকে হয়তো অৱদান ল'বই লাগিব, এতিয়াও ল'ব লাগিব, আৰু আগলৈও লৈ থাকিব লাগিব, আৰু আপোনালোকে আমাৰ পথ প্ৰদৰ্শক। আৰু আশা কৰো মই সকলোকে কৈছো যে লিটুমণি দাৰ গোটেই কথাখিনি আমি বুজি লব লাগিব, তেওঁৰ পৰা আমি জানি লব লাগিব। আপোনাক মই কলো কথাখিনি, ভুল ব্যাখ্যা কৰিছে, আৰু মানুহে ভুল বুজিলে মোৰ বেয়া লাগিব। মই আপোনাক গোটেই কথাটো কৈ দিছো, মোৰ অৰ্থটো সেইটোৱে। ঠিক আছে। আৰু মই তেনেকুৱা মানুহ নহলো তাৰমানে, বুজিছে? মই আৰু মোৰ অতীতৰ হেৰিবিলাক মানুহে পাহৰি গৈছে কিয় তেনেহলে? মই যদি ইমান মিচিং গীত দেখি ল'ৰা নাই, পাহৰি যোৱা নাই, কিন্তু সেই শব্দটো তাত প্ৰয়োগ কৰিব নালাগিছিল বুলি ভাবি আৱেগিক ভাৱে মানে কিছুমান কথা কৈ আছে মানুহবোৰে, এতিয়া মই চাই আছো। ত সেইটোৱে হয়তো চাগে আপুনি কৈ দিয়ক, আপুনি কৈ দিব পাৰে। আপুনি যিহেতু মোক ফোন কৰিছে, মই আপোনাক গোটেই কথাখিনি কৈ দিছো। আপুনি মোৰ লগত যিহেতু কথাখিনি পাতিছে, আৰু আপোনাক মই কোনো মানে চিনিও নাপাওঁ ন, তথাপি মই আপোনাক গোটেই কথাখিনি কৈ দিছো। কিয় কৈ দিছো যে সঁচা কথাটো মানুহে জানক, সেইটো কাৰণে কৈছো। আপুনি আপোনাৰ মোৰ প্ৰতি কিবা এটা ভাল ভাৱ আছে কাৰণে চাগে আপুনি ফোন কৰিছে। নিশ্চয়, সেইকাৰণে মই আপোনাক ফোন কৰিলো, যাতে মই নিজে মিচিং ল'ৰা, মোৰো হয়, মোৰ আৱেগত মোৰো আঘাত কৰিছে, কিন্তু মই কোনে কৰিছে, মই ভাল পোৱা মানুহ এজনে মোক মানে কথাখিনি কলো, আপুনি সেইটো ভাল চেন্সত লওক। মই মানে মিচিং নামটো সেইটো কাৰণে লৈছিলো যে মিচিং মানুহ দৰিদ্ৰ হব পাৰে, ক'ৰবাত কেতিয়াবা ভিক্ষা কৰি খাব লগা হলেও সেই পৰ্যায়ত নাযায়, মানে মুখা পিন্ধি এনেকে নিজক আৰু তেনেকুৱা মিচিং মানুহে মানে ভিক্ষা কৰা হেৰিটোও নাই বাৰু। মানে গোটেই অসমত মিচিং মানুহবোৰ কষ্ট কৰিয়ে খায়, ভিক্ষাটোতো তাত নকৰে, ভিক্ষাৰ কথা। Thanks for watching.